কোনে বেছিকৈ খাব পাৰে হে বনাবা নেকি দেখিছা এজনী অল্প টেঙৰ নহয়ও খোৱা টাইমত আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডিউটিৰ পৰা আহি হাঁহৰ কণী কেইটামান লৈ পূজাহঁতৰ ঘৰলৈ যোৱাৰ পৰা কথাটো হ'ল কি আমাৰ ঘৰত হাঁহ আছে কণীও পাৰি আছে কিন্তু কণী খোৱা মানুহে নাই মা ভাগৰ যিহেতু হাই প্ৰেছাৰ আছে হাই প্ৰেছাৰ থাকিলে হেনো হাঁহৰ কণী খাব নালাগে সেইকাৰণে মানে আমি ঘৰৰ কোনেও নাখাওঁ বাৰু দিয়ক পূজা আৰু সোণজনী যিহেতু ঘৰত আছেগৈ আজি মানে সিহঁতক লৈ আহোঁ পূজাহঁতৰ ঘৰ পালোগৈ ভাত পানী খালোঁ সোণজনী আৰু পূজাক লৈ ডাইৰেক্ট ঘৰলৈ বুলিহে পিছে পূজাই বাৰু ঘৰলৈ আহি থাকোঁতে কি কৈ আছে কিবা আইডিয়া আছেনে ঘৰৰ পৰাহে আহিছা মুখখন এপাঁচমান কৰি কেলৈ আহিছা হে মুখখন এপাঁচমান কৰি কেলৈ আহিছা ঘৰ পৰাহে আহিছা এমাহ থাকিম বুলি কৈ পেলাইচোন নিজেহে আকৌ আহোঁ বুলি ক'লা বাৰু দিয়ক ৩২ কিলোমিটাৰ যিহেতু আহিব লাগে পূজাহঁতৰ ঘৰৰ পৰা আমাৰ ঘৰলৈ সেইকাৰণে মানে মই গাড়ীত ধেমালি কৰি আহোঁ আৰু বাগানৰ মাজে মাজে আবেলি ৫টা বজাত পূজাহঁতৰ ঘৰৰ পৰা আমি ঘৰে আহি পালোহি ঘৰ আহি পালোহি মায়ে সোণজনীক লৈছে পূজাই আকৌ নিজৰ চাৰ্জাৰডাল চাইছে মানে মোবাইলৰ তাই ঘৰত এৰি থৈ আহিলোঁ বুলি বেগটো সেইকাৰণে খুচৰি ফুৰিছে বাৰু দিয়ক সন্ধিয়া টাইমত পূজাই ঘৰৰ পৰা অনা লিচু আৰু আম খাবলৈ দিলে আৰু মই আকৌ সৰু কালত লিচু গুটিয়ে মানে চকৰি বনাইছিলোঁ আজি বোলো চকৰি বনাই পেলাই সোণজনীক দেখিছে সোণজনীয়ে যিহেতু প্ৰথম দেখিছে তাই মানে গম পোৱা নাই আৰু সেইকাৰণে চকৰিটো লৈ পেলাই তাইক খাবলৈহে লাগে কেনেকৈ ঘূৰিব চাবা দেই কেনেকৈ গৈছে দেখিছা সোণজনীক চকৰিটো বনাই ঘূৰাই দেখালোঁ তাৰ পাছত পূজাৰ লগত ফ্ৰাইড ৰাইচ খাবলৈ আকৌ বিচনাত বহি ল'লোঁ পিছে ফ্ৰাইড ৰাইচ যেতিয়া একেলগে খাবলৈ ডিছখনত উলিয়াই লওঁ ডাঙৰ ডাঙৰ মাংস পিচবোৰ লাগে তাইক আৰু সৰু সৰু তাইৰ মানে যিবিলাক নাখায় সেইবোৰ আকৌ দিয়ে মোক খাম আকৌ দেই অকল তুমি খালে নহ'ব সেই কি ভাত খালা নহয় আকৌ তুমি বেছি বেছিকৈ খাবা মানে কোনডোখৰ খাম এইডোখৰ হে কি এইডোখৰ তুমি খাবা আৰু এইডোখৰ সৰুডোখৰ মোৰ মানে দেখিছা এজনী অল্প টেঙৰ নহয়ও খোৱা টাইমত বাৰু দিয়ক শনিবাৰৰ দিনাখনি ৰাতিৰ ভাত সাজ মাছেৰে খাম বুলি মাছ আনিলোগৈ ভগনীয়াৰ পৰা আৰু পূজাই আকৌ আজি মাছৰ বইলহে বনালে মানে মই কৈছিলোঁ বোলো মোলে ফ্ৰাই কৰিবা তাই ক'লে বোলে নালাগে আজি বইল বনাইছোঁ তাকে খোৱা পিছে সোণজনীলে চাওকচোন মোৰ কোচত ইমান ধুনীয়াকৈ শুই আছে মানে পূজাই কাঁহী বাতি ধুবলৈ গ'ল আৰু সোণজনী আকৌ টোপনি আহিলে আৰু তাইক যদি মানে অকলে বিচনাখনত শুৱাই দিওঁগৈ তেতিয়া তাই মানে সাৰ পাই যায় সেইকাৰণে মানে শুৱাই দিয়া নাই মই কোচতে ৰৈ আছোঁ বাৰু দিয়ক শনিবাৰৰ দিনটো তেনেকেই কটালোঁ আৰু দেওবাৰে যিহেতু একো কাম নাই গতিকে বোলো আজি পূজাৰ লগত লেচু চেলেঞ্জে কৰোঁ পিছে আমি আকৌ বিচনাত বহি লেচু খাই আছোঁ সোণজনী আকৌ বিন্দাছ শুই আছে আৰু আজি যিহেতু দেওবাৰ গতিকে লেচু খাই মেলি ডাইৰেক্ট তিতাবৰলৈ বুলি ওলালোঁ মানে বজাৰ কৰি তিতাবৰত চাৰিআলি নোপোৱা আগত মানে ৰণাকৰ ওচৰত বাণিজ্য মেলা হৈ আছে যদি আপোনালোকে ইয়ালৈ আহিব বিচাৰে বা কিতাপ কিনিব বিচাৰে তেন্তে ইয়ালৈ আহিব পাৰে তিতাবৰৰ সাপ্তাহিক দেওবৰীয়া বজাৰলৈ গ'লোঁ শাক পাচলি কেইটামান ল'লোঁ তাৰ পাছত আকৌ ডাইৰেক্ট ঘৰলৈ বুলিহে আহিছোঁ যিহেতু আজি ইণ্ডিয়া পাকিস্তানৰ খেল আছে গতিকে খেল চাম বুলি মানে 8টা বজাৰ পৰা টিভি ওচৰতহে বহিছোঁ ভিডিঅ'টো আৰু বৰ বিশেষ দীঘল নকৰোঁ কেনেকুৱা লাগিলে জনাব পাৰিলে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আজিলৈ তেন্তে ধন্যবাদ কি হ'ল সোণজনী কি হ'ল